নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আকৌ এটি নতুন ভিডিঅ'ত আৰু আজি আকৌ এটি নতুন ৰেচিপি লৈ পুনৰ আপোনালোকৰ মাজত আৰু আজি বনাবলৈ লৈছো আমি এয়া পাতিহাঁহৰ মাংস আৰু বনাম আজি আমি পানীলাওৰ লগত পানীলাও আলু এনেকৈ দি বনাম একেবাৰে সিম্পলকৈ বনাম আৰু এনেকৈ বনাই খায়ো খুব টেষ্টি লাগে সো কোনোবাই বনাব বিচাৰিলে বনাব পাৰে আৰু একেবাৰে সিম্পলকৈ বনাইছোঁ যিহেতু আৰু এতিয়া ভিডিঅ'টো চাই যাওক আপোনালোকে কেনেকৈ বনাইছোঁ একেবাৰে সৰহকৈ বনাইছোঁ ভিডিঅ'টো এতিয়া চাই থাকক আৰু যিসকল নতুন মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব চ' এতিয়া ভিডিঅ'টো চাই থাকক আৰু সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ